হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল ৰ'জাজ ব্লগ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু লগত ময়ো ভালে আছোঁ আপোনালোকৰ দোৱাত। এতিয়া দোকান চোকানো বন্ধ কৰি দিলোঁ, তো এতিয়া যাব ওলাইছোঁ অলপ বজাৰ। দুদিন ধৰি বৰষুণৰ কাৰণে মানে ক'তো ওলাই যাব পৰা নাই, তো মানে মালো অনা নাই দোকানৰ। তো এতিয়া দোকানৰ মালো আনিব গৈ আছোঁ। মানে আজি মোৰ ভণ্টিৰ বাৰ্থডে, তো তাইকো মানে এটা সৰু সুৰা কেক এটা ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ। তো গৈ আছোঁ কেকটো আনিবলৈ আৰু দোকানৰ মালো আনিব লাগে। তো বলক গৈ থাকোঁ। লগত গৈ আছে ঘৰৰ ওচৰৰে আমাৰ ভাইটি হয়, তাৰ নাম হৈছে ইক্ৰামুল। ইয়াৰ লগতে আজি গৈ আছোঁ বজাৰ। এতিয়া আমিও ঘৰৰ পৰা লাহেকৈ ওলাই দিলোঁ, গৈ আছোঁ। আমিও আহি পাই গ'লোঁ মেইন ৰোড। এইখন স্কুল শিয়ালমাৰী মজলীয়া বিদ্যালয়। আগতে দুইখন স্কুল মানে MB আৰু LP আছিল, বাট এতিয়া দুইখন স্কুল একেলগে কৰি দিলে। মই সৰুতে এইখন স্কুলতে পঢ়িছিলোঁ, বহুত ভাল লাগিছিল আৰু বহুত মিছ কৰোঁ। তো এইটোৱে হ'ল আমাৰ তিনিআলি মাৰ্কেট। আমাৰ ইয়াৰ মানুহে ৰেলগেট বুলি কয়। ইয়াৰে এতিয়া দোকানকেইখন মানে ভাঙি এইটো চাইডে লৈ অহা হৈছে। ৰেল লাইনৰ মাটিত মানে দোকানবিলাক আছিলতো, তো ৰেল লাইনৰ মানুহবিলাকে মানে দোকান চোকানবিলাক চব ভাঙি দিছে। তো এতিয়া বহুত ডাঙৰ হ'ল। তো আমি এতিয়া আহি পাই গ'লোঁ LP ষ্ট'ন। তো ফাৰ্ষ্ট টাইম দোকানৰ মালখিনি ল'ম, তাৰপিছত মানে কেকটো আনিবলৈ যাম। তো ব'লক ফাৰ্ষ্ট টাইম মালটো লৈ লওঁগৈ। আমি আহি পাই গ'লোঁ LP ষ্ট'ন। মই এইখন দোকানৰ পৰাই মানে হ'লচেলত দোকানৰ কাৰণে মাল লওঁ, বহুত কমত পোৱা যায়। দোকানখনৰ নাম একচুৱেলি মই নাজানো, কিন্তু মালিকটোৰ নাম ৰাজীৱ বুলি গম পাওঁ আৰু। ময়ো এতিয়া দোকানৰ ভিতৰলৈ সোমাই গৈ আছোঁ। আপোনালোকে চাব পাৰিছে দোকানখন কিমান ডাঙৰ। চব বস্তুৱে ইয়াত পোৱা যায় আৰু হয়তো বেলেগৰ পৰা হয়তো 1-2 টকা ইয়াত কম হ'ব, বেছি নহয়। আপোনালোকে চাবই পাৰিছে দাদাই কিমান ধুনীয়াকৈ মোৰ মালখিনি সোমাই দি আছে আৰু মোৰো এতিয়া মাল লোৱা হৈ গ'ল। দোকানৰ পৰা ওলাই দিছোঁ লাহেকৈ। আমাৰ এতিয়া মালো লোৱা হ'ল। এতিয়া আমি গৈ আছোঁ এটা ভণ্টিৰ কাৰণে কেকটো ল'বলৈ। ব'লা কেকটো লৈ লওঁগৈ। আমি আহি পালোঁ এতিয়া খ্ৰীষ্টানপট্টি। ইয়াতে মানে এখন দোকান আছে, মই ইয়াৰ পৰাই মানে কেক চেক লওঁ আৰু ভাল লাগে, বহুত টেষ্টি। দোকানখনৰ নাম বাৰু দেখাই আছোঁ আপোনালোকক। নিউ ইণ্ডিয়া বেকাৰী বুলি লিখা আছে। ইয়াত চাব পাৰিছে তলত নিউ ইণ্ডিয়া বেকাৰী বুলি লিখাই আছে তলত। ইয়াৰে পৰা মানে মই সৰু কেক এটা চইচ কৰিছোঁ, যিহেতু আমাৰ মানুহ কম, তো সৰু সুৰাকৈ এটা ছাৰপ্ৰাইজ দিম বুলি ভাবিয়ে মানে চাব পাৰে কেকটোত ভণ্টিৰ নামটো লিখি দিয়া আছে আফচানা বুলি। চাইছেনে দাদাই কিমান ধুনীয়াকৈ কেকটো ধুনীয়াকৈ বাকচত পেক কৰি দিছে। আপোনালোকৰ লাগিলে ইয়াতে আহিব পাৰিব, নিউ ইণ্ডিয়া খ্ৰীষ্টানপট্টিতে আছে, নিব পাৰিব। বহুত টেষ্টি হয়। মই কেক চেক ইয়াৰ পৰাই লওঁ প্ৰায়ভাগ। তো এতিয়া আমাৰ কেকো লোৱা হ'ল, মানে কেকটো ইমান ডাঙৰ লোৱা নাই, সৰু কেকে লৈছোঁ, যিহেতু আমাৰ মানুহ কম। তো তেনেকৈ কোনো নাহে, পাৰ্টি কৰিলে হ'লেও বেলেগ কথা আছিলে। তো ব'লক গৈ থাকোঁ। তো ঘৰো আহি পালোঁ। এতিয়া অলপ বিচনাতে ৰেষ্ট লৈছোঁ, বাট এটা প্ৰব্লেম হৈ গ'ল, বহুত বেয়া লাগি আছে। মানে কেকটো একচুৱেলি মই মানে ডিগ্গিত লৈ আহিছিলোঁ স্কুটিত, তো অলপ মানে গৰম হৈ গ'ল, কেকটো অলপ গলি গ'ল। তো তথাপিও এতিয়া মানে অলপ ফ্ৰিজত ৰাখি দিছোঁ, চাওঁ বাৰু কি হয়। মনটো বহুত দুখ লাগিছে, ভাবিছিলোঁ বহুত ভালকৈ ছাৰপ্ৰাইজ দিম, বাট অলপ কেকটো অকণমান গলি যোৱাৰ নিচিনা লাগিছে। আচ্ছা হ'ব বাৰু, একো নাই, ফ্ৰিজত থৈ আহিছোঁ, পিছত দেখাম বাৰু আপোনালোকক। ইহঁতকে লৈ মানে সৰু সুৰাকৈ এটা ছাৰপ্ৰাইজ দিম। তো ইহঁতকো সোধোঁ কিবা এটা কৈ দিম। তো এয়া ইহঁতেও মানে সৰু সুৰা এটা গিফ্ট লৈ পেলাই ৰখি আছে। তো এতিয়া ছাৰপ্ৰাইজটো দিম, তো ব'লক। তো সেই আমিও ৰেডি কৰি দিছোঁ, ইয়াতে মানে দিম আৰু সৰু সুৰা ছাৰপ্ৰাইজটো। তো এনেকৈয়ে ৰাখিছোঁ আৰু এনেকৈ দেখাই আছোঁ, বেয়া নাপাব বাৰু, ইগন'ৰ কৰিব বেকগ্ৰাউণ্ডটো। মানে ভাইটিক কৈছোঁ ফ্ৰিজৰ পৰা মানে কেকটো ওলাবলৈ। এইটোতে আছে, এইটোত নহয়, এইটোত আছে। এইটো লাহেকৈ ল'বা, লাহেকৈ ল'বা। লৈছোঁ, এয়া ভাইটিয়ে লৈ আহিলে, ইয়াতে থোৱাচোন। কেকটো আনোতেই মানে গলি গ'ল, গাইছ চাওক না, ইমান বঢ়িয়াকৈ আনিছিলোঁ, বাট এইটোৱে মানে অলপ বেয়া লাগিছে আৰু কেকটো মানে গলি গ'ল। আচ্ছা যিহেতু একো নাই বাৰু, ছাৰপ্ৰাইজটো ছাৰপ্ৰাইজে হয়, একো নাই। তো এয়া ফাইনেলি ভণ্টিক এনেকৈ চকুত বান্ধি লৈ অহা হৈছে। হা একে দাঁত ওলাই দিছে। একচুৱেলি মানে এটা প্ৰব্লেম হৈ গ'ল, কিন্তু ন ডিগ্গিত আনিছিলোঁ যে, সেইকাৰণে মানে অলপ গলি গ'ল মানে। তো এতিয়া কাট, চবকে খুৱাই দে অলপ অলপ। কেনেকা লাগিছে? ৱেলকাম ৱেলকাম।
এইটো ল কাট কাট যিটো দিয়ে কাট Happy birthday to you. Happy birthday to you. Happy birthday dear Afsana. Happy birthday to ফাৰ্ষ্টত মাক কেক খুৱাই দি আছে কেক লৈ ছয়টানি নকৰিবি দে কেকটো এনেই অকণমানি তাইক ক'লো ব'ল বাহিৰত যাওঁ তোৰ কাৰণে আৰু এটা ছাৰপ্ৰাইজ আছে তো বাহিৰত আনি তাইক আকৌ গোটেই স্প্ৰে মাৰি শেষ কৰি দিলে লগৰকেইটাই ভাইটিহঁতে তাই বাৰে বাৰে কৈ আছে হাতত মোৰ মোবাইল আছে 25,000 টকা দি লৈছোঁ আৰু তাৰ মাজতে অকণ ফূৰ্তিও হৈ গৈছে ঘূৰিও দিছে তাইও মানে ভাবা নাই যে ইমানখিনি কৰিম বুলি বা এনেকুৱা ছাৰপ্ৰাইজ দিব বুলি তাই মানে ভাবাই নাছিলে চব চেছ কৰি পেলালে যা গাটো ধুই লগে এতিয়া আমাৰ পাৰ্টি চাৰ্টিও কৰা হ'ল তো আজিলৈ ইমানখিনিয়ে ইয়াতকৈ বেছি দীঘল হ'লে ভিডিঅ'টো বেয়া লাগিব চাবলৈ কাৰণে হয়তো অলপ চলপ ভুল হ'ব পাৰে তো সেইবোৰ ইগন'ৰ কৰিব নতুনকৈ ভিডিঅ' বনোৱা শিকি আছোঁ তো আজিলৈ বাই বাই